क'क्राझार सोहोराव थानाय बिपिएफ दोलोनि गाहाय मावखुलियाव दिनै मिरु कच राजबंशी बिपिएफ सेल दाफुंदों। दिनै क'क्राझार सोहोराव थानाय बिपिएफ दोलोनि मिरु मावखुलियाव मोनसे जर'खा हाबाफारिनि गेजेरजों मिरु कच राजबंशी सेल बिपिएफ आफादखौ दाफुंनानै लानाय जायो। बे मिरु आफादाव उदालगुरि जिल्ला बेरगावनि दीपांकर राजबंशी नेहाथारि महरै दिपन अधिकारिखौ सायख'नानै 30 सोद्रोमाफोरखौ लानानै मिरु कच राजबंशी सेलखौ दाफुंनाय जायो। रायखांनो गोनांदि फैगौ रंजालि बैसागुनि उनाव बिटिसिनि कच राजबंशी सेलफोरखौ दाफुंनानै लानाय जागोन होननानैबो बुंदों। बिपिएफनि एमसिएलए देरहासार बसुमतारिया बिथां देरहासार बसुमतारिजों लोगोसे बिपिएफनि दैदेनगिरि काम्पा बरगयारी, बारग'मन्त्रि प्रमिलारानी ब्रह्म, बिपिएफ जय मुसाहारि, मिरु बिपिएफनि गाहाय नेतारि महेश्वर ब्रह्म, गरखा सेल बिपिएफनि आफादगिरि नन्दलाल मगर बिथांमोनहा बाहागो लादों। আজি বিপিএফ ৰাজনৈতিক দলৰ কচ ৰাজবংশী সেল এটা গঠন কৰা হ'ল। বিভিন্ন ফিল্ডত বিভিন্ন বেকগ্ৰাউণ্ডত কাম কৰি থকা ডাইৰেক্টলি বিপিএফৰ লগত জড়িত হোৱা নাছিল তেখেতসকলে। বৰ্তমানে তেওঁলোকে ৰাজনৈতিক পৰিস্থিতি আৰু বৰ্তমান বিটিচিৰ হালতটো চাই তেখেতসকলেও বিপিএফৰ লগত ডাইৰেক্টলি কাম কৰাৰ কাৰণে আজি আগবাঢ়ি আহিছে আৰু তেখেতসকলক লৈ আজি আমি ৰাজবংশী সেল এটা কমিটি গঠন কৰিব পাৰিলোঁ। যে আমাৰ দীপাংকৰ ৰাজবংশী আমাৰ থংলা তেখেতে সভাপতি আৰু কোকৰাঝাৰৰ বেলথাৰীৰ দীপন অধিকাৰী এই দুজন যুৱকক লৈ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী আৰু আমি 35 জনীয়া এটা কমিটি আমি গঠন কৰি ল'লোঁ। আমিতো আশাবাদী বিপিএফ ৰাজনৈতিক দলত তেখেতসকলে আজি নিজে ওলাই আহিছে আৰু ৰাজবংশী হিচাপে আজি বিপিএফ ৰাজনৈতিক দলত আগৰে পৰাই ওতঃপ্ৰোত জড়িত আছিল আৰু বৰ্তমানেও তেখেতসকলে বিপিএফ দলখনক শক্তিশালী কৰি বিপিএফ দলত থাকি বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা আৰু আমাৰ বিটিচি অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত আগভাগ লৈ পেলাই কাম কৰিবৰ কাৰণে আগবাঢ়িছে যেতিয়া তাতো আমি বহুত আশাবাদী। আগতকৈ তেওঁলোকে নিজকে বিপিএফ দলৰ কৰ্মী পৰিচয় দি পেলাই কাম কৰিবলৈ আহিছে। তাত আমি আশাবাদী হ'বই লাগিব। আশাবাদী আমি চেণ্ট্ৰেল কমিটি আজি আমি চেণ্ট্ৰেল কমিটি গঠন কৰিলোঁ। আমি বহাগ বিহুৰ পিছত বহাগ বিহু যোৱাৰ লগে লগে আমি জিলা কমিটিবোৰ আমি বনাই ল'ম। ডিষ্ট্ৰিক্টত আমাৰ এখন কচ ৰাজবংশী বিপিএফ সেল এটা গঠন হ'ব। খুব ভাল, মানে লক্ষণটো খুব ভাল। আমাৰ দলৰ প্ৰতি খুব আস্থা বিশ্বাস তেওঁলোকে ৰাখিছে আৰু খুব লক্ষণটো ভাল। চাওক, মই বিগত মোটামুটি মাৰ্চৰ 28 তাৰিখে মই জাতীয় সংগঠন কোচ ৰাজবংশী জাতীয় সংগঠন আমাৰ আক্ৰাচুৰ সহকাৰী সাধাৰণ সম্পাদক আছিলোঁ মই, আৰু মই তাৰ পৰা অব্যাহতি ল'লোঁ। বিগত 15 বছৰ মই আক্ৰাচুৰ কৰ্মী হিচাপে আছিলোঁ। তাৰপিছত বিপিএফ দলৰ নীতি আদৰ্শ ভাল পাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নীতি আদৰ্শ বিটিচিবাসী ৰাইজৰ ওপৰত যিটো তেখেতৰ মৰম আদৰ স্নেহ, সেই আদৰ্শ চাই আমি সকলোৱে বিপিএফ দলৰ প্ৰতি আকৰ্ষিত হৈছোঁ। আমি যুৱ প্ৰজন্মই একলগ হৈ আমি আজি বিপিএফ দলত জাতিটোৰ উন্নতিৰ কাৰণে ৰাজনৈতিক দলত থাকিও জাতিটোৰ উন্নতি কৰিব পাৰি। সেইকাৰণে আজি আমাক বিপিএফ দলে তেওঁলোকৰ ভাতৃ সংগঠন কোচ ৰাজবংশী চেল খুলি দিছে আৰু আমি সেই চেলৰ জৰিয়তে বিটিচিত থকা কোচ ৰাজবংশীসকলৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰো সুবিধা হওক, সেই অনুযায়ী আমি বিপিএফ দলটোক নেক্সট চৰকাৰত অহাৰ কাৰণে আমি প্ৰচেষ্টা চলাম। আৰু যিমান দূৰ পাৰোঁ আমি ৰাজবংশী জনগোষ্ঠীৰ ফালৰ পৰা বিপিএফ চৰকাৰ অহাৰ কাৰণে অহৰহ চেষ্টা আমি চলাই যাম। আৰু এইখিনিয়ে ক'লোঁ। তাৰোপৰি মই অনুৰোধ জনাইছোঁ প্ৰথম সভাপতি হিচাপে আমাৰ যিহেতু বিপিএফৰ 10খন জিলা কমিটি গঠন কৰিম, আৰু যিসকল কোচ ৰাজবংশী ল'ৰা বা ছোৱালী ৰাজনৈতিক দলত জড়িত নাই বা কোনোবা সংগঠনৰ লগত জড়িত নাই, আমাৰ লগত যোগাযোগ কৰে যেন আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চৰকাৰৰ দ্বাৰা আমি বিটিচিখন উন্নতি কৰাৰ কাৰণে আমি আগুৱাই যাম। এইখিনি ক'লোঁ। मोनसे गोजोनथाव खौरां।
क'क्राझार बिसमुरिनि सिखोनाजाहार बाथौ आश्रम फरायसालिया 2023-24 बोसोरनि थाखाय गोदानै मुं थिसननाया दासान्दि सोलिगासिनो। सिखोनाजाहार बाथौ आश्रम फरायसालियाव दायो KG 1 निफ्राय क्लास 9 थाखोनि गोदानै मुं थिसननायनि आर'ज बिलाइखौ हरगासिनो। बे फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसे फरायसा आरो दिथागिरिफोरनि थाखाय जुनिया खाबुफोर दं। खाबुफोरानो जादों बे फरायसालियाव जायफोर गार्जेना सानै गथ'नि मुं थिसनगोन बिसोरनि सासेया मासुलखौ रेहाय मोनगोन। बेनि अनगायैबो हौवासा हिन्जावसानि थाखाय बे फरायसालियाव आलादा हस्टेल आरो इंराजि रायज्लायनाय थाखोनि खाबु दं। बेजों लोगोसेयैनो इंराजि, सानखान्थि आरो बिगियान आयदानि थाखाय उफ्रायै कचिं होनाय आरो बे फरायसालियाव बिमा रावखौ बिथा खालामनानै बां रावारि सोलोंथाइबो होनाय जायो। नोंथांमोना बे फरायसालियाव मुं थिसन्नोब्ला नैबे मबाइल नम्बर 9678235771 आव नङाब्ला फरायसालियाव थांनानै खौरां लाहैनो हागोन।